নমস্কাৰ বন্ধুসকল, আজি পুনৰ এটি নতুন ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি এই ভিডিঅ'টোত হঠাতে আমাৰ খেলিমেলি লাগি থকা কিছুমান যুক্তাক্ষৰ ইয়াতে দিবলৈ যত্ন কৰিছোঁ। আশা কৰোঁ আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে ভিডিঅ'টো চাব আৰু ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্ট কৰি জনাব। এতিয়া আহক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। ইয়াতে চাওক, প্ৰথমতে এইটো ইয়াতে দিয়া আছে দন্ত্য ন যোগ ৱ সমান। এইটো যুক্তাক্ষৰটো আমি এইদৰে লিখোঁ আৰু ইয়াৰ এটি শব্দ দি দিছোঁ যেনে সমন্বয়। দন্ত্য ন যোগ দন্ত্য ধ লগ লাগি হৈছে এইটো এই যুক্তাক্ষৰটো, আৰু ইয়াৰ এটি শব্দ হৈছে যেনে বন্ধ। ইয়াৰ পিছতলৈ যাওঁ, মূৰ্ধন্য হ যোগ মূৰ্ধন্য ত লগ লাগি ইয়াৰ এইটো যুক্তাক্ষৰ হৈছে, ইয়াক আমি লিখোঁ এই ধৰণে, আৰু ইয়াৰ এটি শব্দ হৈছে যেনে নষ্ট। মূৰ্ধন্য হ যোগ মূৰ্ধন্য থ, এই দুটা আখৰ লগ লাগি যুক্তাক্ষৰটো এইদৰে আমি লিখোঁ, অৰ্থাৎ ইয়াক লিখা হয় এইদৰে। তো ইয়াৰ এটি শব্দ হৈছে ষষ্ঠ। এবাৰ ইয়াৰ পিছতলৈ যাওঁ, দন্ত্য দ যোগ ৱ, এইটো হৈছে যুক্তাক্ষৰটো, ইয়াৰে এটি শব্দ হৈছে যেনে দুৱাৰ। দন্ত্য দ যোগ দন্ত্য ধ লগ লাগি এই যুক্তাক্ষৰটো হৈছে, ইয়াৰ এটি শব্দ হৈছে যুদ্ধ। ইয়াৰ পিছতলৈ যাওঁ, হ যোগ দন্ত্য ন সমান, এইটো হৈছে যুক্তাক্ষৰটো, অৰ্থাৎ হ আৰু দন্ত্য ন লগ লাগি এইটো যুক্তাক্ষৰ হয়। ইয়াৰ এটি উদাহৰণ হৈছে বহ্নি। হ যোগ মূৰ্ধন্য ন সমান, এইটো হৈছে যুক্তাক্ষৰটো, এই দুটা আখৰ লগ লাগি এই যুক্তাক্ষৰটো এইদৰে লিখা হয়। তো এই দুটাৰ ক্ষেত্ৰত আমাৰ প্ৰায় আমি কেতিয়াবা আমাৰ নিজৰে দুধুমুধু লাগে, তো এইটো আপোনালোকে ভালদৰে চাওক। আৰু এই যুক্তাক্ষৰটোৰ এটি শব্দ হৈছে যেনে অপৰাধ ন। ইয়াৰ পিছতলৈ যাওঁ, দন্ত্য ত যোগ ৱ, এইটো হৈছে যুক্তাক্ষৰটো, ইয়াৰ এটি উদাহৰণ হৈছে বীৰত্ব। দন্ত্য ত যোগ দন্ত্য ত লগ লাগি এইটো হৈছে, ইয়াৰ এটি শব্দ হৈছে বৃত্ত। দন্ত্য ত যোগ দন্ত্য ত যোগ ৱ লগ লাগি এই যুক্তাক্ষৰটো হয়, লিখোঁ এইদৰে। তো এটি শব্দ হৈছে সত্ৰ। মূৰ্ধন্য ত যোগ ৰ লগ লাগি এই যুক্তাক্ষৰটো হৈছে, ইয়াৰ এটি উদাহৰণ হৈছে যেনে ট্ৰাক। আৰু মূৰ্ধন্য ত যোগ মূৰ্ধন্য ত লগ লাগি এইটো হয়, ই ৰ কাৰ নহয়, ইয়াত অৰ্থাৎ দুটা মূৰ্ধন্য ত লগ লাগিহে এইটো হয়। তো মূৰ্ধন্য ত যোগ ৰ লাগি এইটো হৈছে, আৰু মূৰ্ধন্য ত যোগ মূৰ্ধন্য ত লগ লাগি এইটো হৈছে, ইয়াৰে এটি উদাহৰণ হৈছে যেনে ঠাট্টা। তো আজি এই ভিডিঅ'টোত আপোনালোকে আমাৰ প্ৰায় খেলিমেলি লাগি থকা যুক্তাক্ষৰসমূহ ইয়াতে আপোনালোকক দেখাবলৈ যত্ন কৰিলোঁ। আপোনালোকে এই ভিডিঅ' চাই কেনে পালে নিশ্চয় কমেণ্ট কৰি জনাব বুলি আশা ৰাখি আজি এই ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। নমস্কাৰ।